গাইজ যাযাবৰ অসমীয়া ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ভ্ৰমণ কৰি আছোঁ গুৱাহাটীৰ পৰা শিলচৰলৈ। অৱশ্যে আজি নহয়, প্ৰায় এবছৰ আগতেই মই ভ্ৰমণ কৰিছিলোঁ আৰু সেই সময়তেই এই ভিডিঅ'টো মই কৰিছিলোঁ। আৰু এই সময়ত মই গুৱাহাটীৰ পৰা যেতিয়া ভ্ৰমণ কৰিছিলোঁ বাই ট্ৰেইন, বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক দেখিবলৈ পাইছিলোঁ। হাফলঙত হওক বা জাতিংগা হওক, বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক মই উপভোগ কৰিব পাৰিছিলোঁ আৰু সেইবোৰ মোৰ মোবাইলৰ কেমেৰাত ভিডিঅ' আকাৰে বন্দী কৰি ৰাখিছিলোঁ। আৰু আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক মই সেইবোৰ দেখাবলৈ চেষ্টা কৰিম। বহুত সুন্দৰ দৃশ্যবোৰ দেখিবলৈ পাব আপোনালোকে, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। আৰু ভিডিঅ' আৰম্ভ কৰাৰ অলপ সময় পিছতে আমি এটা টানেলৰ ভিতৰত সোমাই পৰিলোঁ আৰু টানেলৰ পৰা ওলোৱাৰ পিছত এয়া দৃশ্য। বহুত সুন্দৰ পৰিৱেশ, আগলৈ আৰু ধুনীয়া দৃশ্য দেখিবলৈ পাব আপোনালোকে। ট্ৰেইন কেনেকুৱা কাৰ্ভত চলে, কেনেকুৱা ধৰণে চলে, সকলোবিলাক দেখিবলৈ পাব। আৰু যি প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈয়ে মোহনীয়, বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য হাফলঙৰ, সেইবিলাক আপোনালোকে দেখিবলৈ পাব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চাই থাকিব শেষলৈকে। এয়া চাওক, ট্ৰেইনখন কিমান এটা কাৰ্ভত গৈ আছে, দেখিলে ভয় লগা। আৰু যিখন ব্ৰিজৰ ওপৰেৰে ট্ৰেইনখন গৈ আছে, এই ব্ৰিজবিলাকক কোৱা হয় কম্পজিট গাৰ্ডাৰ ব্ৰিজ। আৰু কিছু দূৰ অহাৰ পিছত আমি এটা নিজৰা পাইছিলোঁ। তলেৰে নিজৰা বৈ গৈছে, ওপৰেৰে ব্ৰিজ আছে আৰু সেই ব্ৰিজেৰে ট্ৰেইন পাৰ হৈ গৈছে। ভিউটো কিমান ধুনীয়া লাগিছে, উপভোগ কৰক। আৰু অৱশেষত আমি বৰাক ভেলীত প্ৰৱেশ কৰিলোঁ আৰু এয়া হৈছে বৰাক নদী। আৰু ইয়াৰ আগলৈ মই ভিডিঅ' কৰিছিলোঁ যদিও মোৰ হাতত বৰ্তমান মজুত নাই, ভিডিঅ'বোৰ ডিলেট হৈছে। যদি ইমানলৈ চাই আছিলে, যদি চাই ভাল লাগিলে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ। জয় আই অসম।